বহুদিন গৌৰৱক দেখাই নাই বে এইয়া আমাৰ চিকি মানে গৌৰৱ ই আকৌ টিকটক কৰি বৰ ভাল পায় লগতে য'তে ত'তে গৌৰৱৰ লগত ভিডিঅ' কৰে লেলা মাছলে এইয়া আৰু টিকটক মানে গৌৰৱ চোন ও ভাই সাহাব ইয়াৰ আগত গোটে খুলিলে শেষ লুকাই লৈ ভাল কি কৰিছা মই ভালে আছো ৰবা তোমাৰ আচ্ছা আচ্ছা ঠিক আছে দিয়া তাৰ পিছত এক মিনিট ৰবা ভাই ক'ৰ পৰা নাই চলা মাৰা আইলা তোক দেখি কেনে আজি ভাল লাগিল বহুত দিনৰ পৰা ভালে আছা আছো দে তোৰ ক বা চুৰি তুলি দিবল কৰি কাপোৰ চাপোৰ মাৰি পুৰা ল'ৰা পঠাই বোলে কেপি আছে নেকি তোমাৰ কেপি নাই থ কিবা আছে একো নাই কিন্তু মই গুণ্ড পাইছো বে ওচৰে পাজৰে আছে নেকি মই যাওঁ দে ভাই ৰবা গুণ্ড তোমাৰ গাৰ পৰা আহিছে বে নাই বে ইয়াতে আছে না চেক কৰো প্ৰথম জাহে লালকে দেবে একো নাই বন্ধু চেক কৰিব পাৰিতো ক'ত আছে ক'ত আছে নাই পাইছো আছে তো ভাই ভাল লাগে দেবে বন্ধু দেৰি হৈছে এনেকা কিয় নাই দস্তিৰ খাতিৰ এনেকা কৰি আছা কি অলপমান কব এই বন্ধু গৌৰৱে আকৌ ইয়াক মানে গৌৰৱক আকৌ ইয়াকো কৈছিলে তই মোক আজি এটা চৰ মাৰিলি তোৰ মই আকৌ বৰ বেয়াকে বদলালো মাৰি ধৰি কিনে কিবা কেপিটো আনিলো কিন্তু পালে মোক গৰু পিটা দি বৈছো খাটাং আছে নেকি তাতে কিয় বহুত দূৰলৈ কেনে আহিলো দেখাতো নাপায় দে কেপিটো খাই দিওঁ বেলেগৰ বস্তুৰ টেষ্টেই বেলেগ ফ্ৰীতে পাইছো ন বম টেষ্টি এতিয়া আকৌ মই আহি থাকোঁতে গৌৰৱক দেখা পাই তাৰ খবৰ পাতি কিবা কিবি সুধিলোঁ সোধাৰ পিছত ই মোক ক'লে কিবা কিবি কথা তাৰপিছত মই ক'লোঁ ৰাজদীপে তাক বিচাৰি আছে এটা কথা শুনিলো ৰাজদীপে বোলে তুমি কেপি লৈ কেনে পলাইছিলা ৰাজদীপে গোটেই ল'ৰালৈ বিচাৰি আছে কি কোৱা হ'ব দে কথা বাদ দিয়া আমি যাই ব'লা এতিয়া অলপ যাওঁ আনহাতে এদিন গৌৰৱ আৰু মই এনেই ওলাই আহোঁতে ই মোক কয় গাৰ্লফ্ৰেণ্ড নল'বা গাৰ্লফ্ৰেণ্ড ল'লে হেনো প্ৰব্লেম হয় তাতেও মই ভয় খাই গ'লোঁ গৌৰৱে এনেকুৱা কথা কিয় ক'লে আৰু পিছত ৰাজদীপ ওলালে আৰ্যক দেখি গৌৰৱে ভয় খাই পলালে আৰ্যে আহি কেনে আকৌ মোক ক'লে তই ধৰিব কিয় নোৱাৰিলি মানে ধৰিছিলোঁ ধৰাৰ পিছত আকৌ ওলাই যোৱা বুলি ক'লোঁ তাৰপিছত এনেকৈ গৈ আমাৰ এটা জীৱনটো এটা বেলেগ ৰাস্তাৰে গুচি গ'ল কোনো কি হ'ল কেনেকৈ হ'ল কোনো একো গমেই নাপালোঁ গৈ আজি চেণ্ডেল গ'ল চেণ্ডেল পাওঁ না নাপাওঁ আজি ধৰা পৰিলে কিন্তু আজি বম মাৰ খালো হৈ দে সঁচা কথা এইটো গ'ল নাই দে ঘৰত যাব পাৰোঁ গৌৰৱৰ আকৌ য'তে যি দেখে তাত চকু মেল খাই যায় আৰু কিন্তু লগৰবোৰৰ পৰা কি মাল আছিল বে এইটো পিছে তাৰ মাৰ খোৱাৰ বাহিৰে একো কাম নাই কি মাল আছিল বে এইটো পাগল ইয়াৰো বয়ৰে মোৰো বয়ৰে মা কসম মোৰ কি মন্দিৰৰ ঘণ্টা নেকি বে
আমাৰেও 90 অঁ কি হ'ব এনেকা হ'লে অনুপ চুল ৰ এই দে তই যে এইমাত্ৰ যে ছোৱালীটো লৈ গ'ল এই তোৰ গাৰ্লফ্ৰেণ্ড আছিল অঁ এই দে যা কিবা প্ৰব্লেম নাই যা এইচোন তোৰ গাৰ্লফ্ৰেণ্ড আছিল অঁ বে আছিল মোৰ গাৰ্লফ্ৰেণ্ড আছিল কিন্তু তাই যদি মোৰ হ'ব নোৱাৰে মই কাৰোৰ হ'ব নোৱাৰে তাইৰ মুখত মই এচিড ঢালি দিম এচিড ঢালি দিম মই তুমি সত্যি যোৱা ময়ো লগতে যাওঁ যদি কোনোবাই যদি গম পায় লাগে নেকি একেই নিজৰ বন্ধুত্বৰ খাতিৰত যুদ্ধ কৰি সামৰণি মাৰিলে আৰু লগতে গৌৰৱক ভাল ৰাস্তা দি কিনে লৈ গৈ গৌৰৱক ভাল ৰাস্তা দিলে ছোৱালীজনীৰ কথা বাদ দে এতিয়া তোৰ অৱস্থা বেয়া তই হস্পিটেল বলবে একে আৰু গৌৰৱে 1 বছৰ পিছত পুনৰ লগ হ'ল কাৰণ বন্ধুত্ব এজন গঢ়ি নিছিল আৰু 1 বছৰ পিছত লগ পাই আহোঁতে আলোচনা কৰি এয়ে আমাৰ এই কাহিনীটোৰ পৰা বুজোৱা হ'ল যে নিজৰ বন্ধুক কেতিয়াও মানে একদম বিশ্বাস কৰিব নোৱাৰি নিজৰ বন্ধুক মাৰিবলৈ To a up, ayy. I'm in the island on a Wednesday. Late